হেৰা তোমাক কথা এটা কওঁ তোমাৰ বাপেৰটোৰ নিচিনা যে এটা খেচেৰা বাপে মই ক'তো দেখা নাই মূৰ্তিজনী লাহে লাহে কোৱা বোলো শুনিব দেউতাইও খালে শুনিবলৈ নাপাইছে শুনক শুনিলে কি মিছাল ক'লো মই মনে মনে কোৱা বোলো শুনিব যেনেনো বয়সত তোমাতকে ডাঙৰ বুজি পাইছানে মৰতিজনী আৰু সেইজন তোমাৰ দেউতা বাৰু কোৱাচোন দেউতাৰ কথা যে ইমান বেয়াকে কৈ আছা তুমি মই শুনিহে আছো কি কৰিলে দেউতাই কোৱা গোসাঁই নকৈহে পাৰিছো আৰু তোমাৰ বাপেৰাটোৰ কথা খেচেৰা বাপেৰা এজনী নকলে আকৌ মই কেনেকে বুজি পাম হ'ব কৈছো শুনা তোমাৰ যে বাপেৰাটো যে ইমান যে খঙত থাকে মানুহ থাকে নে তেনেকে সেই দেউতা যে আগৰ পৰাই এনেকুৱা তুমি এতিয়াহে পাইছা দেউতা আগৰ পৰাই তেনেকুৱা হ'ব দিয়া একো নাই টেনশ্যন ল'ব নাই হ'লেও তোমাৰ বাপেৰৰ নিচিনা এটা খেচেৰা বাপেৰকো নাই দেখা আকৌ মই ক'লো নহয় মই দেখা নাই বুলি কৈছো মই ইমানে খেচেৰা তোমাৰ বাপেৰডাল মা ইমান ধুনীয়া ল'ৰাটো কাশ ये मेरा हॉबी होता হেল্ল' পিংকি কি খবৰ এই আছো আৰু বাকী দাদা গৈছে নো বিকাশ দাৰ লগত বাপৰে তোমালোকৰহে দিন আৰু কোন পিংকি হা হ'ল এতিয়া নাপাতো কথা কিমান ছোৱালীৰ লগত কথা নাপাতো মই অৰ্ডাৰ দিলো যদি তোমাৰ পত্নী দেৱী পত্নী যদি থাকোঁতে ছোৱালীৰ লগত তুমি গুড বাই গয়া কি যে ভুল কৰিছিলো জীৱনত ভগৱান কিয় দিলা মোক এনেকুৱা খেচেৰা মাইকী এজনী ৰ'ব ক'ত যায় ভিডিঅ'টো যদি চাই ভাল পালে দেন এটা লাইক কৰিব কমেণ্ট কৰি ক'ব ভিডিঅ'বোৰ কেনেকুৱা লাগে আৰু একদম চৰি ফাৰ্ষ্ট এটা ভিডিঅ' কিয় বনোৱা নাছিলোঁ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰা নাছিলে কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ তো ছাপোৰ্ট কৰক ভাল লাগিব ভিডিঅ'বোৰ বনাই থাকিবলৈ বাকী যদি চেনেলটোত কোনোবা নতুন আহিছা দেন প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবা আৰু শ্বেয়াৰ পাৰিলে কৰি দিবা যদি ভাল লাগে লাইক কৰি দিবা বাকী আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ এৰিলোঁ বাই